আপোনাৰ কান মাৰ নাম কমলা দেউতাৰ নাম কান্ত আচ্ছা তাৰে উৎপত্তি ফলত আপুনি জন্ম হৈছে এইটো প্ৰক্ৰিয়া কি বুলি কয় জানেই চাগে গম পাইছো এইটো ফেমিলি শ্ব' নেকি এইটো ফেমিলি শ্ব' এইটো অলপ এটা কাটি কথা কওঁ দেই আপুনি ফেমিলি শ্ব' পাতিছে কুকাৰৰ হুচেলৰ লগত মাৰিছে PhD কৰি আহিছে চাওঁ আহক সিহঁতৰ পৰা আজি শুনো কালিতো সিহঁতে কি বুলি ভাবে নামটো আগে জানি লওঁ নামটো কওক আপোনাৰ মোৰ নাম মই কৈ আপুনি আপুনি আকৌ স্বভাৱটো অলপ বেয়া দেই মানে মোৰ নামটো নকওঁ নেকি মই কৈ দিয়ক মানে মোক যদি নামটো কৈ দিওঁ মানুহে আকৌ ফেচবুকত বিচাৰি চাব যে মোক আচ্ছা এইটো আকৌ যদি কিছুমান এনেকুৱা গালি আছে যিবিলাক গালি মই উত্তৰ দিব নোৱাৰিম সেইবিলাক মানে উত্তৰ মানে সেইবিলাক দেখুৱাই দিয়া বস্তু এতিয়া ফেচবুকতো মই দেখুৱাই দিব নোৱাৰিম সেইকাৰণে মই নামটো বৰুৱা দা বুলি ধৰি লওক বাকীখিনি নকওঁ যিসকলে গালিটো বোলে নিজৰ ব্যক্তিগত জীৱন ব্যৱহাৰ কৰি যাব খোজে কৰি চাব পাৰে হয় বৰুৱা দা আপুনি কি গোটেই এপিছডটো মানে নামত শেষ কৰিব নালাগে মই মানে কথা এটা পালে কৈ দিয়া যায় আচ্ছা আচ্ছা ঠিক আছে এতিয়া আপোনাৰ নামটো কওক মোৰ নাম শ্ৰী কে শৰ্মা আচ্ছা মৰমতে শৰ্মা দা বুলি কয় মৰম আমাৰ এতিয়া মৰম নালাগে খালি নামটো সুধিলে নামটো ক'লে হয় এতিয়া কে সমাধানটো মানে গালিটো আগত আপুনিও PhD কৰা হয় গালিৰ ওপৰত তাৰমানে মোৰ ফুল ফৰ্মটো হৈছে বেলেগ নেকিতো কেটো আপুনি কোটি শৰ্মা নাভাবিব আপোনাৰ ফুল নামটো কি কমলাকান্ত কমলাকান্ত শৰ্মা এনে কথা এটা কওঁ বেয়া নাপাব কমলাকান্ততো মহিলাৰ নামো আছে তাৰমানে কমলা বুজি পাইছে নহয় আৰু কান্তটো বুজি পাইছে নহয় আচ্ছা দুটো সেইটো মানে আপোনাৰ কান মাৰ নাম কমলা দেউতাৰ নাম কান্ত আচ্ছা তাৰে উৎপত্তি ফলত আপুনি জন্ম হৈছে এইটো প্ৰক্ৰিয়া কি বুলি কয় জানেই চাগে গম পাইছো এইটো ফেমিলি শ্ব' নেকি এইটো ফেমিলি শ্ব' এইটো অলপ এটা কাটি কথা কওঁ দেই আপুনি ফেমিলি শ্ব' পাতিছে কুকাৰৰ হুচেলৰ লগত মাৰিছে এইটো ডাঙৰ কথা নহয়। এতিয়া চাওক ফেমিলি শ্ব' পাতিছে পাতি উঠি আপুনি গালিৰ টপিক ৰিচাৰ্জ কৰিছে গালিৰ মানে ফেমিলি এইটো আজিকালি এনেকুৱা হয় ফেমিলিবোৰে গালিটো বেয়া বুলি ভাবে এইটো কিন্তু গালিটো বেয়া নহয় কিন্তু বহুত বেছি বেয়া গালি দিয়াটো বেয়া হয় কিন্তু কিছুমান গালি ফিল আহে তোমালোকে কি বিচাৰা মানে কি বুলি ভাবা অনুভৱ কি কৰা গালিৰ ওপৰত মানে গালিটো এটা হৈছে পৰম্পৰাগত ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰাৰ নিচিনা গালিটো গালিটো অঁ ৰাতিপুৱা ধৰি লওক ভাত বনালে ৱাইফে বোলে ভাত বনোৱা নাই গালি এটা পাৰি কৈ দিয়া যে ভাতটো কিয় হোৱা নাই? আপুনি কি গালি দিয়ে এইটো ক'ব নোৱাৰি বুজিছে এটা এনে এক্সাম্পল দি দিয়ক এনে আপোনাৰ দাদা এইটো নোৱাৰি এইটো মোৰ মৰমত পাই গালি কাটি দিওঁ বুজিছে বহুত মৰমত গালিটো দিওঁ মৰমৰ গালিটো কি হয় এইটো বুজিছে তাতে আমি ডট দি দিম বাৰু ডট দি দিম বুজি এনেকৈ পতা যায় অঁ আচ্ছা বুজিছে আৰু আপুনি কি ফিল কৰে গালি এটা এনেকুৱা বস্তু মানে আমাৰ ইম'চন এটা আমি ল'ৰা এজনক যদি কিবা ক'ব লাগে মনৰ কথা আমি গালিৰে কৈ দিওঁ আৰু গালি মানে সি গালি দিয়াৰ লগে লগে বুজি পায় আমাৰ কিমান দুখ আছে গালি মানে আমাৰ এনেকুৱা ইম'চন মই মানে যাকে তাকে ক'ব পাৰোঁ আপুনি এটা কথা ক'ব ওলাইছোঁ মই আপোনাক ঠিক আছে আমি বাৰু কম বাজেট হয় আমাৰ এইটো কম টকা দি কিনে মাতোঁ আপুনি হাফ পেণ্ট মাৰি আহি যায় যে মানে ঘৰত পেণ্ট নাই নে দাদা ন' পাৰ্চনেল এটেক এইটো বেয়া কৰিছে দেই বেয়া নহয় এতিয়া চাওক মই পইচা মই এটা কৈছোঁ দেখিছে আপোনাৰতো চাৰ্টটো সেইটো 3 দিন আগত এইটো চাৰ্ট পিন্ধি আছিলে আপুনি নহয় এইটো আজিও পিন্ধি আছে গোন্ধও ওলাই আছে ফিৰবি আমি মাত দিছোঁ মাত দিয়া নাই আমি এডজাষ্ট কৰি লৈছোঁ 150 টকাৰ ফলত আমি এইখিনি এডজাষ্ট কৰি আছোঁ আজি অলপ বেছিকৈ দিছোঁ এইটো কিন্তু মিছা কথা যোৱাকালি কথাটো ক'লে নহয় আপুনি খোজকাঢ়ি আহিছোঁ যে মই দাদা মই আপোনাক এটা কথা কওঁ আপুনি যে কথা ক'ব অলপ মাইকটো আগুৱাইকৈ দিব মানে এতিয়া শিকক অলপ শিকক মানে নতুন শ্বটো এইটো আমাৰ আচ্ছা মানে কি জানে এতিয়া আপুনি পাৰ্চনেল এটেক নকৰিব আমি বহুত সংগ্ৰাম কৰি দিছোঁ ঘৰৰ পৰা ঠিক আছে তাৰপিছত আজি আপোনাৰ এই শ্ব'ত আমি উপস্থিত হৈছোঁ আৰু আমি ডিছকাছ কৰিম কি হয় গালিৰ ওপৰত হয় নাই আপুনি কেতিয়াবা গালি খাই পাইছেনে বহুত খাইছোঁ মই বহুত গালি খাই পাইছে মই ৰেগুলাৰ ঘৰততো এতিয়াও খাওঁ আচ্ছা এতিয়াও গালি খায় তাৰমানে এতিয়া আপুনি সৰুতে আছে মানে মাহঁতৰ আপুনি যদি গালি যদি পাৰিব পৰা নাই যদি গালি খাই আছে তেতিয়া আপুনি সৰুৱে আছে আপুনিও এতিয়া মাহঁতৰ কাৰণেতো ডাঙৰ হোৱা নাই মাহঁতে গালি নহয় গালি এক ছেকেণ্ড মই এটা ভাল এটা কথা মই উঠি যাওঁ নেকি আপোনাৰ লেজাৰ লাগি আছে তেখেতক ক'ব দিওঁ দেই ঠিক আছে মই লাষ্ট এটা কথা কৈলোঁ এতিয়া আপুনি ক'লে যে মই সৰু হৈ আছোঁ সৰু এতিয়া চাওক মা দেউতাৰ কাৰণে সদায় সৰু সেইটো হয় দাদা শুনক এই মানুহটো উল্টা নেকি হে আপোনালোকে কথা পাতিছোঁ মই কি ক'ম এখেতক দিয়ক এখেতে এইটো নম্বৰ জয় মাতাৰী লেটছ ৰক ডাঙৰ মানুহটো ডাঙৰ মানুহ আৰু সেই আজি মেইন মই গালিটো কওঁ আপোনালোক এটা গালি জাষ্ট বাছি দিওঁ আপোনালোকক এই গালিটো আপোনালোকে কি ফিল কৰে সেইটো লাগে মাৰণি
সেইটো তেখেতে বেয়া গালি দিছে সেইটো চাওক। আপোনাক বেয়া গালি মোক গালি দিছে আপুনি আপোনাক দিয়া নাই, আপোনাক মই গালি দিছে আপোনাক। অলপ আগত কৈতো ল'লোঁ যে এইটো গালিৰ ওপৰত আপুনি কি ফিল কৰে মাৰাণী। গালি চাওক, গালি মই এটা কথা কওঁ দেই, গালি যিটো বস্তু সেইটো হৈছে এটা প্ৰতিভা মানুহৰ। প্ৰতিভা আমাৰ অসমত যিবিলাক গালি চলে সেইবিলাক প্ৰত্যেকটা কোহে লোমৰ গোৰে গালিবিলাক ওলায়, হয় নাই? বৰুৱাটা কোফে কোষে নেকি? এই আমাৰ অসমীয়া মানুহ যে দুই এটা স্পেলিং মিষ্টেক হৈ যায়। আপুনি অসমীয়া হয় কিন্তু স্পেলিং নহয়, শব্দ আমি স্পেলিং মিষ্টেক। এতিয়া চাওক, আমাৰ বিদেশত 7-8টামান গালি, আমাৰ দালি চাউলৰ পৰা আৰম্ভ কৰি গালি পাৰি দিয়ে হে। আমাৰ মানে আপুনি একদম বালিৰ পৰা আকাশলৈকে গালি কিন্তু আপুনি ইংলিছত কিন্তু এটা কথা দেই, মই গালিক মনোযোগ কৰিছোঁ, যিখিনি গালি দিয়ে সেইখিনি বৰ্তমান লাইফত মানে প্ৰতিপন্ন কৰিব কোনো অসম্ভৱ। কিন্তু দেই, যি কিছুমান গালি আছে গালি দিছে, হয় হয় ন, কোৱা ঠিক আছে, কিন্তু কিন্তু সেইটো ব্যৱহাৰ কৰিছে মানে টান তবা লজিক নহয় কিছুমান গালি যে গালি কিছুমান আছে দেই। আছে আৰু ল'ৰাবোৰে দিলে ভাল লাগে, কিন্তু ছোৱালীবোৰে যোনটো গালি দিয়ে একদম পইণ্ট নাথাকে এইটো গালিত। আজিলৈ তাৰমানে আমি ছোৱালীৰ পৰা গালি শুনা মই বহুত গালি খাই পোৱা নাই মানে, মই গালিটো খাই মই পোৱা নাই, কিন্তু কেইটামান ভিডিঅ'ত দেখা পাইছোঁ যে কমেণ্ট দিছে মানে কমেণ্ট আপুনি এনেহেন শ্ব' কৰিলে কমেণ্ট নিদি কি দিব কওকচোন। কমেণ্ট ঠিক আছে। কমেণ্টটো দিব আৰু বেলেগক কিবা দিব, আপুনি অকল কিছুমান পানীৰ পৰা দূৰত থাকিব। আচ্ছা হয়তো আপোনাৰ সময় ভাৱে কিছুমান মানুহ আছে গালিটো চকু দিও দি দিয়ে, তেতিয়া আপুনি আকৌ 9 মাহ পিছত আকৌ তাৰ লগত লৈ বহি থাকিব লাগিব। সেইটোৱে ভাল কথা কৈছে, ল'ৰাৰ বহুত পাৱাৰ থাকে, বহুত পাৱাৰ থাকে। বহুত পাৱাৰ। মই কৈছোঁ 3 প্ৰকাৰৰ পানী, নিমখ পানী, চূণৰ পানী আৰু এটা বাকীটো আৰু বাকীটো বুজি পাইছে আপোনালোকে জানা বুজা মানুহ। বুজিলে, সেইটো সেইটো ডাঙৰ বস্তু। মিউট কৰি দিলে হ'ল বাৰু, চবে গম কাটি দিব দাদা। এটা কথা, আপুনি পিৰিয়ডকে যে বেয়া বস্তুটো ওলাই দিয়ে কেলে? কোনটো? স্বভাৱ বেয়া আকৌ, স্বভাৱ বেয়া। মানে গালিৰ ফুল PhD কৰি মই আপোনাৰ পানীটোৰ বিষয়ে কৈছোঁ। আচ্ছা পানী 3 প্ৰকাৰ মোৰ হিচাপত দেই। এই এটা কথা দেই, আপোনালোকে সেই পানীৰ লগত কথা কওঁতে বেলেগ এটা কথা মনত পৰিলে মোৰ দেই, জনাওকচোন। সেইটো আজি নকওঁ দিয়ক। বেলেগ এদিন কম। দাদা আপুনি আৰম্ভ কেলে কৰিলে তেতিয়া? এইটো আৰু মাজতে মানে মনত কৰি দিছোঁ 150 টকাটোৰ কথা, নহ'লে ৰখাই দিম আৰু খেলাটো, বুজিলে? ঠিক আছে, আমি আৰু নেক্সট এটা এতিয়া কুৱেশ্যন এটা সুধোঁ আপোনালোকক। আৰু এটা কথা দেই, আপুনি মোক পাহোঁতে কৈছিল 2টা কুৱেশ্যন সুধিম বুলি কৈছিলে, এতিয়া অন্তিমটো লাষ্ট হ'ম। অন্তিম নহয় এইটো, আৰু আছে আচ্ছা দিয়ক, ঠিক মানে আৰম্ভণিটো এটাৰ পৰা কৰিম ন, বঢ়াই দিব। বাজেটটো বাঢ়াম অতি সোনকালে, বাজেটত যাই নাথাকে ইমান। প্ৰথমটো হ'ল আপোনালোকে মানে কেলা গালিটো কি ফিল কৰে? এতিয়া চাওক, কেলাটোৰ প্ৰতি মোৰ মই এটা কথা ক'ব বিচাৰোঁ, মানে এখেতে এই কুৱেশ্যনটো 4বাৰ সুধিলে নহয়, তেতিয়া মই মাৰণী বুলি সুধিছিলোঁ। তাৰে প্ৰথম একদম শব্দটো তেখেতৰ এইটোৱে আছিলে, কেলাই আছিলে। কেলা নাছিলে, কেলাটো আপোনালোকে কৈছিলে, কিন্তু মই সেই কৰা নাছিলোঁ। এতিয়া মই আপোনালোকক 2টা ভাগত মানে যদি ভাগ কৰি দিওঁ, মানে আমাৰ আমি চাওক, পুলিংগ মোৰ পুলিংগ, স্ত্ৰীলিংগৰ ফালে আমাক নিদিব। আমাৰ আমি এতিয়া 2টা ভাগতে আছোঁ, মানে এটা ভাগতে আছোঁ, পুলিংগ ভাগতে আছোঁ। আপোনাৰতো নাজানো দেই, এখেতৰ আপোনাৰ কি বিভাগত আছে আপুনি? ই মাজৰ লিংগ চাগে, মই জানো মধ্যলিংগ, এইটো মধ্যলিংগ। खत्म बाय बाय टाटा गुड बाय गया।